हेलो गुड मॉर्निंग बर्तमान मैं आसो सोनाइट एफाले आमार शूटिंग हो आछे माने अकमान आगर दिखते बागानत ऑफिशियल सॉन्ग एटा शूटिंग हो आछे किंतु आज भिडिओটো माने विशेष कारण एटा बेलेग टपिকৰ ওপৰত বনোৱা হৈছে আৰু বিশেষকৈ মোৰ আগৰ ভিডিওটো যিবিলাকে চাইছে তেখেতলোকে হয়তো গম পাব এই ভিডিওটো কি কাৰণে কলো কথাটো মানে যদি আগৰ ভিডিওটো নাই আগৰ ভিডিওটো চাব আৰু আগৰ ভিডিওটো চাই পিনি এই ভিডিওটো তেতিয়া বুজি পাব যে কালি ভিডিওটো বনাইছিলো যে মেট্ৰিক পাস কৰা বিলাকে যিবিলাকে মেট্ৰিক পাস কৰিছে সেইবিলাকে আপোনালোকে পাব যে 5 লাখ টকা 2 লাখ টকা 3 লাখ টকা 1 লাখ টকা এনেকে পাব হেনেকে বুলি কৈছিলো কিন্তু সেই ভিডিওটো যেটো মানে মেইন টপিকটো আছিল হেতু শুদ্ধমতে আছিল কিন্তু কালি এটা মামাৰ ভাগ আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাগ বেলেগ এটা ডিসিশন হল যেহেতু কালি যিবিলাকে হিমন্ত আমাৰ মামা যিবিলাকে ফলো কৰি থছে ফেসবুকত তেখেতে ফেসবুকত এটা ভিডিও দিছে আৰু টিভিটো এটা নিউজ দিছিলে তো হেবিলাকে গম পাব যে নিউজটো কিহৰ ওপৰত আধা ঘণ্টা নিউজ হয় যদি নিউজটো চাবলৈ বিচাৰে আপোনালোকে মই ডেসক্ৰিপচনত লিংকটো দি দিম তো আপোনালোকে চাও বুলি কলে পাইব কিন্তু আজি মানে মেইন কোৱা কাৰণটো হল কি কালি যে মই কৈছিলো মেট্ৰিক পাস কৰা বিলাকে 5 লাখ টকা এনেকে 2 লাখ 3 লাখ এনেকে পাব বুলি কৈছিলো কিন্তু হে 5 লাখ টকা 2 লাখ 3 লাখ টকাটো এই বিলাকে পাব যে যিবিলাকে 28 বছৰ ওপৰত আৰু আপোনাৰ 40 বছৰ ভিতৰত মানে 28 40 এই দুটা বয়সৰ ভিতৰত হ'ব লাগিব আপোনালোকৰ বয়সটো তেতিয়াহে পাব কাৰণ কেলে আজি এটো যেটো মানে ভিডিওটো দিছো আপোনালোকে যদি এই ভিডিওটো যদি মানে কনফাৰ্ম যদি নহয় বুলি ভাবিছে তেতিয়ালৈকে আপোনালোকে ডেসক্ৰিপচনত লিংক আছে তো হিমন্ত বিশ্ব শৰ্মা মামা ভগৰ ভিডিওটো ধুনীয়াকৈ চাব পাৰে ফেসবুকত তেখেতে কালি ৰিভিল কৰিছে ভিডিওটো ধুনীয়াকৈ লিষ্টখন টোটেল কেনেকে কি কৰিলে পাব আপোনালোকে হেখিনি গুটেখিনি তাত মামাই ধুনীয়াকৈ ভিডিওটো ফেসবুকত দিয়া আছে আপোনালোকে চাও বুলি কলে পাইব তাত আৰু হে বস্তুখিনি আপোনালোকৰ যদি আপোনাৰ যদি 28 বছৰ ওপৰ হল হে 28 বছৰ ওপৰ হোৱা পাছত আপোনালোকৰ এনে নৰ্মেল 28 বছৰ ওপৰ হলো নহব মানে ধৰি লওক আপোনালোকৰ ওচৰত নায়কম কিবা এখন ডিপ্লোমা লাগিবই নায়কম আপোনাৰ আইটিআই পাস লাগিব বা আপোনালোকৰ কিবা আইটিআই কিবা ইলেক্ট্ৰিচিয়ান লাগিব বা আপোনালোকে কবাত কিবা বেলেগ নৰ্মেল কিবা এখন ডিপ্লোমা ধৰি লওক ডিপ্লোমা আজিকালি তো বহুত আছে ন ইলেক্ট্ৰিচিয়ান কিবা ফিটাৰ সিটাৰ ডিজেল মেকানিক সিজেল মেকানিক বহুত এনেকুৱা মানুহবোৰ কৈ থৈ দিয়া তো হেনকা বহুত মানে আপোনালোকৰ মানে এনেকুৱা সাৰ্টিফিকেট থাকে বহুতৰে লভো কিছুমান ছোৱালীবোৰ মানে এনেকে ধৰণৰ বহুত ডিপ্লোমা থাকে হে ডিপ্লোমাখিনি আপোনালোকৰ যদি আছে তো তেখেতলোকে ইনভেষ্টিগেচনত আহিব তেখেতলোকৰ মানুহে থাৰ্ড পাৰ্টি মানুহ আহি ইনভেষ্টিগেচনত আহি পিনে আপোনালোকক চাব যে কাৰ কি ডিপ্লোমা আছে আৰু তেখেতলোকে মানে এক মাহ ট্ৰেইনিং হ'ব হে এক মাহ ট্ৰেইনিংৰ পাছতে আপোনালোকক হে মানে পইচাটো আপোনালোকক আগতেকে দিবনে পাছত দিব হেতু আপোনালোকে ভিডিও চালে গম পাব যেহেতু আধা ঘণ্টিয়া ভিডিও হে আধা ঘণ্টিয়া ভিডিওটো মই ধুনীয়াকৈ ছুটিকে কৈ দিবলৈ বিচাৰিছো মানে যেহেতু আপোনালোকক কালি কৈছিলে মই যে 18 বছৰ পাৰ হ'ব লাগিব আৰু আপোনালোকৰ মানে বয়সটো অকমান মানে 18 বছৰ পাৰ হ'বই লাগিব মিনিমাম হে বুলি কৈছিলো কিন্তু ঘপকে ডিসিশনটো চেঞ্জ হৈ গল কাৰণ কেলে দুদিন মানৰ আগৰ ৰিপৰ্টটো এনেকুৱাকে দি আছিল 18 বছৰ পাৰ হলে বস্তুটো আপোনালোকৰ হে পইচাটো আপোনালোকে ল'ব পাৰিব আৰু হে পইচাটো মানে ধৰি লওক হে পইচাখিনিও চাই দিলেহেঁতেন কিন্তু তথাপিতো এতিয়া নিউজটো মানে যি ভাগে আহিছে আপোনালোকক হেকাৰণে মই ভিডিওটো বনাই পিনি আপোনালোকক কাৰণ কেলে আগত মই ভিডিওটা বনালোৱে হে ভিডিওটো এই ভিডিওৰ লগত কনফাৰ্মেশন কৰিবলৈ কাৰণে মই এইটো ভিডিও আকৌ বনাবলগীয়া হ'ল আৰু আপোনালোকে যদি আশা কৰিছিলে যে 18 বছৰ পাৰ হৈ আছে যা 18 বছৰ পাৰ হোৱাৰ পিছত যে পইচাটো পাম কিবা এটা বিজনেছ চলাম কিন্তু হেতু কথা এতিয়া মানে অকমান কাটি গৈছে আৰু কাৰণ কেলে এতিয়া মামাই মানে যেটো ডিসিশন লৈছে কাৰণ কেলে মামাই ডিসিশনটো এটো কাৰণে লৈছে 28 বছৰ পাৰ হোৱাৰ পিছত কাৰণ কেলে 18 বছৰলৈকে লয় এটা কলেজত পঢ়ি থাকে আৰু মানে মেট্ৰিক সেটি দি হাই সেকেন্ডাৰী ধুনীয়াকৈ দি মিনি কলেজত ধুনীয়াকৈ পঢ়ি থাকে মানে 18 বছৰ পাছত আৰু হেতু কাৰণে বস্তুটো আপোনালোকে মানে এই 28 বছৰটো এটা ডিসিশনটো লোৱা হ'ল আজিলে ইমানটা ইনফৰমেশন আছিল যদি ভিডিওটো বুজি নাই পোৱা তেন্তে ডেসক্ৰিপচনত লিংক আছে আধা ঘণ্টা ভিডিওটা মামাই দিয়া আছে ফেসবুকত ধুনীয়াকৈ লিংকটোত ক্লিক কৰি পিনি চাওকে ফেসবুকত মজাকে বুজি পাই যাব তেতিয়া